নমস্কাৰ নেটৱৰ্ক মাৰ্কেটিং বিজনেছ নামটো চাগে শুনিছে কিন্তু যিমানেই শুনিছে প্ৰায় বেয়াখিনি চাগে শুনিছে অমুকটো কোম্পানীয়ে মানুহক ঠগিলে সেইটো কোম্পানীয়ে পলাই গ'ল হয়নে এইবোৰে শুনিছে কিন্তু এটা শুদ্ধ আৰু প্ৰকৃত নেটৱৰ্ক মাৰ্কেটিং কোম্পানীয়ে এজন ব্যক্তিক কি দিব পাৰে সেয়া বাৰু শুনিছেনে এতিয়া আজি মই আপোনাক যেটো নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ বিষয়ে জনাবলৈ বিচাৰিছো এটো ৰিয়েল নেটৱৰ্ক মাৰ্কেটিংৰ কথা পাতি আছো মই এই যিমানবোৰ বেয়া নেটৱৰ্ক মাৰ্কেটিং কোম্পানীৰ কথা আপোনালোকে শুনিছে সেইবোৰ আসলতে নেটৱৰ্ক মাৰ্কেটিং কোম্পানী নহয় সেইবোৰ মানি সাৰ্কুলেশন স্কিমত পৰে তেওঁলোকে কেৱল মানুহৰ টকা সংগ্ৰহ কৰে আৰু কিছু দিনৰ পিছত সেই টকাবোৰ লৈ পেলাই পলাই গুচি যায় মাজতে সেয়া YBY আহিল মানুহখিনি নিজেই গৈ তাত সোমাই মৰিলে গৈ যেতিয়া কোম্পানীয়ে পইচা লৈ গুচি গ'ল মানুহৰ হাহাকাৰ কোম্পানীয়ে পইচা মাৰি দিলে চৰকাৰে এইবিলাক একো নিয়ন্ত্ৰণ কৰিব নোৱাৰে আমি নিজৰ মনটোৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰো সকলোবোৰ চৰকাৰক দোষ দিলে কি লাভ বাৰু ভিডিওটো সম্পূৰ্ণ চাওক তেতিয়া আপুনি গোটেই কথাখিনি বুজি পাব নেটৱৰ্ক মাৰ্কেটিং এই ব্যৱসায়টোক ডাইৰেক্ট সেলিং বিজনেছ বুলিও কোৱা হয় অসমীয়াত ডাইৰেক্ট সেলিং মানে প্ৰত্যক্ষ বিক্ৰী এতিয়া ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিং হয় কি বা এই কামটোৱে কেনেকৈ মানুহক পইচা দিয়ে এই কথাখিনি বুজাৰ আগতে আপুনি বুজিব লাগিব যে পৰম্পৰাগত ব্যৱসায় মানে কি কাৰণ আমি সৰুৰে পৰা এটা ব্যৱসায়ৰ লগত জড়িত হৈ আছো যৰ পৰা আমি একো লাভ লব পোৱা নাই একো প্ৰফিট আমি পোৱা নাই কোনটো ব্যৱসায় এইটো ব্যৱসায় পৰম্পৰাগত ব্যৱসায় মানে এটা লাক্স সাবুন ধৰি লওক এটা কলগেট ধৰি লওক এইখিনি বস্তু আমি গোটেই জীৱন কিনি আহিছো সৰুৰে পৰা কিনি আহিছো যেতিয়া কোম্পানীয়ে সেই বস্তুবোৰ বনায় তাৰ আসল দামটো বেলেগ থাকে আৰু দোকানত গৈ আমি যেতিয়া কিনুংগৈ তাৰ দামটো বেলেগ থাকে কাৰণ আমি MRPত কিনিবলগীয়া হয় ম্যাক্সিমাম ৰিটেল প্ৰাইস এতিয়া ভাবকচোন যেটো 40 টকা দামৰ বা 20 টকা দামৰ লাক্স সাবুন আপুনি দোকানত কিনিছে তাৰ আসল দাম বাৰু কি 20 টকাই নেকি নহয় কোম্পানী বনাওতে সেই বস্তুটোৰ দাম খুবেই কম থাকে মই উদাহৰণ ধৰিছো 2 টকাত এটা লাক্স সাবুন কোম্পানীয়ে বনাইছে 2 টকাত 2 টকা দামত বনাই লৈ পেলাই লাক্স সাবুনটো 5 টকা দাম লিখি পেলাই বিক্ৰী কৰিছে ডিস্ট্ৰিবিউটৰ নামৰ এটা এজেন্সিক বা ষ্টকিষ্ট বুলি ক'ব পাৰি 5 টকা দামত ডিস্ট্ৰিবিউটৰে কিনি লৈ পেলাই হেতু 10 টকাত বিক্ৰী কৰিছে হোলসেলাৰলৈ আৰু 10 টকা দামৰ সাবুনটো 15 টকাত বিক্ৰী কৰিছে হোলসেলাৰে ৰিটেইলাৰক মানে ঘৰৰ ওচৰত দোকানীজনক আৰু দোকানীয়ে 15 টকাৰ সাবুনটো গ্ৰাহকক বিক্ৰী কৰিছে 20 টকাত তাৰমানে 2 টকাৰ পৰা গৈ পেলাই 20 টকা হৈ গল গৈ লাখ সাবুন টুকুৰাৰ দাম যেতিয়া আপুনি কিনিবলৈ যাব 20 টকাতে কিনিব লাগিব বনাইছিল কিমান টকাত 2 টকাত তাৰমানে 18 টকা আপোনাৰ মোৰ দৰে বহুতো গ্ৰাহকে গোটেই ভাৰতবৰ্ষৰ সেই কোম্পানী বিলাকক দিবলগীয়া হল ওপৰতে দিলু আমি তাৰ বিনিময়ত আমি একো নাপাওঁ 2 টকা দামৰ সাবুনটো 20 টকাত কিনিলো আমি এটা সেই যে এক্সেস পইচাবোৰ মানে বেছি পইচাবোৰ যে আমি পকেটৰ পৰা দিবলগীয়া হল প্ৰত্যেকজন গ্ৰাহকে ক'ত গুচি গল দোকানীয়ে প্ৰফিট ল'ব আপুনি কিনিলে প্ৰফিট দোকানীয়ে ল'বই তাৰ পৰাই ল'ব সেই 20 টকাতে যোগ হৈ আছে লগতে হোলসেলাৰে কিনিলে ডিস্ট্ৰিবিউটৰে কিনিলে ফ্যাক্টৰী কিনিলে সবেই নিজৰ নিজৰ প্ৰাপ্য লৈ ললে কিন্তু মালটো কিনিছিল কোনে আপুনি অৰ্থাৎ গ্ৰাহকে আপুনি কি পালে একো নাই পোৱা যোৱা 30টা বছৰৰ পৰা আপুনি গেলামাল দোকানৰ পৰা চাউল দালি ৰেচন পাতি সাবুন তেল সব কিনিছে আজিলৈকে সেই গেলামাল দোকানীজনে বাকি দোকানৰ মালিকজনে আপোনাক 1 কেজি চেনি বিনামূল্যে দিম বুলি কৈছেনে বলে 10 বছৰ কিনিছা মোৰ দোকানৰ পৰা এয়া 1 কেজি চেনি লৈ যোৱা তুমি কেতিয়াও নিদিয়ে কাৰণ পৰম্পৰাগত ব্যৱসায়ত গ্ৰাহক অৰ্থাৎ আপোনাৰ মোৰ দৰে মানুহৰ লাভ বুলিবলৈ একো নাথাকে আমি কেৱল বস্তুহে কিনো আৰু সেই বস্তু যোগ হৈ থকা গোটেই পইচাটো MRP যোগেদি এই গোটেই মানুহখিনিৰ পকেটলৈ গুচি যায় লগতে আৰু এজন ব্যক্তি আছে জনে আপুনি কিনাৰ বিনিময়ত এটা ডাঙৰ বৃহৎ টকা তেখেতে লৈ গুচি যায় আপোনাৰ পকেটৰ পৰা ডাইৰেক্ট নিনিয়ে কোম্পানীয়ে তেওঁলোকক দিয়ে কিন্তু কোম্পানীয়ে ওলোটা আপোনাৰ পকেটৰ পৰা আকৌ টানি পেলাই খুহি লৈ গুচি যায় কোন বাৰু সেইজন চিনি পায়ে চাগে আপুনি এখেতক এওঁক দেখিয়ে থাকো আমি এখেতক কোম্পানীয়ে লৈছে যে দাদা আপুনি আমাৰ নৱৰত্ন তেলটোৰ বিষয়ে বিজ্ঞাপন কৰিব লাগে গ্ৰাহকক জনাব লাগে যদি আপুনি অকমান খানি পেলাই এনেকে দেখুৱাই ঠাণ্ডা ঠাণ্ডা কুলকুল বুলি যদি কৈ দিয়ে খুব বিক্ৰী হ'ব আৰু যিমান টকা আপোনাক লাগে আমি দি দিম আপুনি ইয়াৰ প্ৰচাৰ কৰি দিয়ক এওঁ ক'ব ঠিক আছে মোক লাগিব ইমান টকা মই প্ৰচাৰ কৰি দিম তেওঁ প্ৰচাৰ কৰি দিয়ে আৰু টিভিত বিজ্ঞাপনটো দেখাৰ লগে লগে আমাৰ ঘৰৰ সবে লৰ মাৰি পেলাই কি কিনিবলৈ যাওঁ নৱৰত্ন তেলটো কিনিবলৈ যাওঁগৈ কিয় আমাৰ খুৰাই কৈছে যে হেকানে কিনিব যাওঁ এতিয়া এওঁটো বাৰ প্ৰচাৰ কৰি দিলে এই যে বস্তুটো কিনিবলৈ যে সাধাৰণ গ্ৰাহকজন যে যাব MRPত তাতেই যোগ হৈ আছে কাৰ পইচাটো কাৰণ কোম্পানী আগতে তেওঁক দি দিলে এটা কোম্পানী উঠাব কাৰ পৰা কলহটো কাৰ মূৰত ভাঙিব কোম্পানীয়ে গ্ৰাহকৰ মূৰতে ভাঙিব এই বজাৰখনত মানে পৰম্পৰাগত ব্যৱসায় নামৰ যিখন বজাৰ ইয়াত আপুনি চাওক এখেতে পইচা ললে পইচা ঘটিছে কোটিপতি এয়া ধৰক কোম্পানীয়ে পইচা ঘটিছে ডিস্ট্ৰিবিউটৰ হোলসেলাৰ দোকানী সকলোৱে পইচা ঘটিছে আপুনি কিনাৰ বিনিময়ত পইচা ঘটিছে তেওঁলোকে কিন্তু আপুনি একেবাৰে শেষত থাকি পেলাই কি পালে বাৰু একোটো পোৱা নাই যেহেতু এই সিস্টেমটোত গ্ৰাহকে একোৱে নাপায়
গ্ৰাহকৰ কাৰণে এটা সিস্টেম আছে যাক নাম দিয়া গৈছে ডাইৰেক্ট সেলিং বিজনেস বা নেটৱৰ্ক মাৰ্কেটিং বিজনেস বুলি গ্ৰাহকৰ কাৰণে ইয়াত কি সুবিধা পায় গ্ৰাহকে সেইটো এবাৰ বুজি লওক যেনেকৈ পৰম্পৰাগত ব্যৱসায়ত কোম্পানীয়ে বস্তু উৎপাদন কৰি আছিল ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিং কোম্পানীয়ে কিছুমান সামগ্ৰী উৎপাদন কৰে একেবোৰ সামগ্ৰী সাবুন তেল শ্যাম্পু ডাইৰেক্ট সেলিং কোম্পানীটো পোৱা যায় দোকানত কিনিবলৈও পোৱা যায় তাত থকা গা ধোৱা সাবুনটোৰে গায়ে ধুব পাৰিব ইয়াত গা ধোৱা সাবুনটোৰে গায়ে ধুব পাৰিব একেই বস্তু কিন্তু এটা পাৰ্থক্য আছে কি ইয়াতে কোম্পানীয়ে সেই বস্তুবোৰ উৎপাদন কৰি পেলাই সিধা গ্ৰাহকৰ ঘৰলৈ পঠায় মানে আপুনি যদি বস্তু বিচাৰে নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট সেলিং কোম্পানীৰ পৰা তো আপুনি অৰ্ডাৰ কৰাৰ লগে লগে সিধা আপোনাৰ ঘৰলৈ আহিব যেনেকৈ Amazon Flipkartে পঠাই দিয়ে তেনেকৈ আপোনাৰ ঘৰলৈ আহিব তো কম দামত আহি যায় এই কাৰণে এতিয়া যেহেতু কোম্পানীয়ে ডাইৰেক্ট আপোনাৰ ঘৰলৈ পঠাইছে মাজত বাৰু পৰম্পৰাগত ব্যৱসায়ৰ দৰে এই মধ্যভোগীসকল আছেনে নেটৱৰ্ক মাৰ্কেটিঙত ডাইৰেক্ট সেলিঙত নাই কোম্পানীয়ে বনাইছে কোনো ডিস্ট্ৰিবিউটৰ হোলচেলাৰ বা ৰিটেইলাৰে কোম্পানীৰ পৰা পইচা ল'ব পৰা নাই বা গ্ৰাহকৰ পৰা লাভ ল'ব পৰা নাই কোম্পানীয়ে মানে ডাইৰেক্ট সেলিং কোম্পানীয়ে এই তিনিওজন মধ্যভোগীক আঁতৰত ৰাখিছে নালাগে তোমালোকক তো মাজত যেহেতু এওঁলোক নাই এওঁলোকে পইচা খাবলৈ পোৱা নাই এতিয়া তো এটা ডাঙৰ পইচা বৃহৎ পইচা এটা বাচি গৈ আছে প্ৰথমটো দ্বিতীয়টো ডাঙৰ পইচা ক'ত বাচিছে ডাইৰেক্ট সেলিং ব্যৱসায়ত যিটো বস্তু বনাইছে কোম্পানীয়ে সেই বস্তুটোৰ বিজ্ঞাপন হ'ব লাগিব না নাই নিশ্চয় হ'ব লাগিব তো বিজ্ঞাপন কাৰ যোগেদি কৰে এওঁলোকৰ যোগেদি কৰিব লাগিব বিজ্ঞাপন কিন্তু ডাইৰেক্ট সেলিং ব্যৱসায়টোত বিজ্ঞাপন এওঁলোকৰ যোগেদি নকৰে বিজ্ঞাপন কৰাই নেটৱৰ্ক মাৰ্কেটিং কোম্পানীয়ে আপোনাৰ মোৰ দৰে সাধাৰণ গ্ৰাহকৰ জৰিয়তে কৰে যে আমি যিবোৰ বস্তু বনাই ৰাখিছো এই বস্তুখিনি আপুনি ব্যৱহাৰ কৰি পেলাই চাওক যদি ভাল লাগে আপুনি যেতিয়া প্ৰচাৰ কৰা আৰম্ভ কৰিব আপোনাৰ যোগেদি বিজ্ঞাপন যেতিয়া হ'ব সেই সামগ্ৰীৰ তাৰ যিটো লাভাংশ হ'ব সেইটো কোম্পানীয়ে ডিস্ট্ৰিবিউটৰ হোলচেলাৰ দোকানী বা আপোনাৰ অমিতাভ বচ্চন এওঁলোকক নিদি পেলাই কাক দি আছে আপোনাৰ মোৰ দৰে সাধাৰণ মানুহক দি আছে আমি এই গ্ৰাহক আমি এই প্ৰচাৰকৰ্তা আমি এই বিজ্ঞাপনকৰ্তা আৰু আমি এই উপাৰ্জনো কৰি আছো তো ডাইৰেক্ট সেলিং ব্যৱসায়টোৱে এই গোটেই বেপাৰ বাণিজ্য সিস্টেম যিমান আছিলে অতীজৰ এই গোটেইটো আঁতৰাই পেলাই সিধা কি কৰি দিছে কোম্পানীৰ পৰা ডাইৰেক্ট গ্ৰাহক এইটো হৈছে ডাইৰেক্ট সেলিং বিজনেস যাক আমি নেটৱৰ্ক মাৰ্কেটিং বুলি কওঁ এতিয়া শেষত সিম্পল কি মানে বুজি লওক যে নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং কোম্পানীটো এটা হোলচেলাৰ বুলি ধৰি লওক য'ত কম দামত বস্তু পোৱা যায় আপুনি নিজকে এজন দোকানী বুলি ভাবক নেটৱৰ্ক মাৰ্কেটিঙৰ দোকানী আপুনি গৈছে নেটৱৰ্ক মাৰ্কেটিং কোম্পানীৰ ওচৰলৈ যে মোক এইখিনি বস্তু লাগে 10,000 20,000 30,000 টকাৰ আপুনি কম দামত মালখিনি কিনিছে আৰু দোকান চুকান একো নাই আপোনাৰ ঘৰৰ ৰুম এটাত ৰাখিছে সেই 30,000 টকাৰ বস্তু আৰু ঘৰৰ পৰা আপুনি সেলিং আৰম্ভ কৰিছে নেটৱৰ্ক মাৰ্কেটিংটো হোলচেলাৰ বুলি ধৰিলো আৰু তাত পোৱা মালখিনি কম দামত কিনি আনি আপুনি ঘৰৰ পৰা বিক্ৰী আৰম্ভ কৰিছে যেহেতু ইয়াত সামগ্ৰীৰ কিনা আৰু বেচা চলি আছে এতিয়া তো এইটো হৈছে ৰিয়েল নেটৱৰ্ক মাৰ্কেটিং যিবোৰ নেটৱৰ্ক মাৰ্কেটিং কোম্পানীত মানুহ থপিয়াই ফুৰে গৈ বোলে মই এটা জইন কৰাব লাগিব সি তেতিয়া আকৌ ইফালে তলত জইন কৰাব যেতিয়া অকল মানুহ জইন কৰাৰ যোগেদি পইচা আৰম্ভ হয় পইচা আহে সেইবোৰ ইলিগেল বস্তু বাহনি একো নাই সেল কৰিবৰ কাৰণে কেৱল মানুহ জইন কৰাই গৈ থাকক সেইটোনো ব্যৱসায় হ'লনে ব্যৱসায় কাক কয় য'ত সামগ্ৰীৰ কিনা আৰু বেচা চলে এটা শুদ্ধ আৰু সঠিক নেটৱৰ্ক মাৰ্কেটিং কোম্পানীত সদায় বস্তুৰ কিনা আৰু বেচা চলি থাকিব আৰু নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিংকে সেই লাভটো কাক দিয়ে আমাক দিয়ে আমাৰ দৰে গ্ৰাহকক দিয়ে যেতিয়া আমিয়ে সেই কোম্পানীৰ বস্তু ব্যৱহাৰ কৰি গ্ৰাহক বনো আৰু আমি যেতিয়া তাৰ প্ৰডাক্টটোৰ প্ৰচাৰ কৰোঁ বিজ্ঞাপন কৰোঁ তো আমাকে কোম্পানীয়ে লাভ দিয়া আৰম্ভ কৰে এইটো হৈছে ডাইৰেক্ট সেলিং এইটো হৈছে নেটৱৰ্ক মাৰ্কেটিং এটা আপোনাক মই শেষত এটাই প্ৰশ্ন কৰোঁ বস্তু কিনি পেলাই বিক্ৰী কৰাটো যদি এজন দোকানীয়ে কৰিছে যদি সেইটো ভাল কাম তেনেহ'লে নেটৱৰ্ক মাৰ্কেটিং কোম্পানীৰ পৰা বস্তু কেইটামান কিনি পেলাই ঘৰত ৰাখি বিক্ৰী কৰাটো লাজৰ বিষয় কেনেকৈ হ'ব পাৰে বাৰু বা হাঁহিয়াতৰ পাত্ৰ কেনেকৈ হ'ব পাৰে সেই ব্যক্তিজন যোনে নেটৱৰ্ক মাৰ্কেটিঙৰ চাবোন তেল শ্যাম্পু বিক্ৰী কৰি আছে আপুনি ৰাতিপুৱা উঠি পেলাই দাঁতকেইটা ধুবৰ কাৰণে কলগেটটোৰ দৰকাৰ আছে দোকানীয়ে বিক্ৰী কৰি আছে একেই বস্তু নেটৱৰ্ক মাৰ্কেটিং কৰা মানুহজনে বিক্ৰী কৰি আছে যদি আপোনাৰ দাঁত চাত নাই তেতিয়া বাৰু ধুবৰ কোনো প্ৰয়োজন নাই তেতিয়া হাঁহক যে চাবোন তেল শ্যাম্পু বিক্ৰী কৰিছে মোৰ দাঁতেই নাই চাহ মই কিয় কিনিম তেতিয়া আপুনি ক'ব পাৰে কিন্তু যোনে ডেইলি গা ধুৱে তেওঁ হয়তো চাবোন টুকুৰা দোকানৰ পৰা কিনিব নাইবা নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা কিনিব তো বিক্ৰী কৰা মানুহ দুজন আছে এতিয়া দোকানো আছে নেটৱৰ্ক মাৰ্কেটিং কৰা মানুহজনো আছে আপুনি নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা কিনিলে কম দামত পাই আছে লগতে ইনকাম কৰাৰ সুবিধা পাই আছে আৰু দোকানৰ পৰা কিনিলে একো পোৱা নাই দোকানী ৰজা বনি গৈ আছে তো নিজে চিন্তা কৰি পেলাই চাব নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো হাঁহিবলগীয়া বিজনেছ নে বুজিবলগীয়া বিজনেছ সিম্পল পাৰ্থক্যটো বুজি পালেই হ'ল
যদি এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপুনি বুজি পালে যে নেটৱৰ্ক মাৰ্কেটিং আচলতে হয় কি, কোনটো পইচা দি আছে আমাক, যদি বুজি পালে তেনেহ'লে ভিডিঅ'টো পাৰিলে অকণমান শ্বেয়াৰ কৰিব, বেলেগেও জানক, বেলেগেও বুজক। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে আৰু বিশেষ জানিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাষত থকা সেই বেল নটিফিকেশ্যন আইকনটো ক্লিক কৰি লওক, যাতে আমাৰ নেক্সট ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি পাই গৈ থাকে। আৰু এনেধৰণৰ ভাল ভাল ভিডিঅ' আৰু আহি আছে, চাবলৈ নাপাহৰিব। লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।